Hello and welcome back to my YouTube channel Montu's Vlog. তো আপোনালোক স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ' লৈ। আজি যেহেতু অসমীয়া বাপতি এখন কাতি বিহু, সেয়ে মোৰ ফালৰ পৰা সকলোকে কাতি বিহুৰ আন্তৰিক শুভেচ্ছা যাচিলো। লগতে তুলসীৰ তলৰ চাকি যাতে আপোনালোকৰ জীৱনলৈ লগতে মোৰ জীৱনলৈও অন্ধকাৰ নাক কৰি পোহৰ জ্বলাই আনে তাৰে কামনা কৰিলো আৰু যাতে কৰোনা মহামাৰী আঁতৰি আমাৰে মুক্ত এখন অসম লগতে গোটেই পৃথিৱীখন হওক তাৰে কামনা কৰিলো। আজি কাতি বিহু উপলক্ষে বহুতো কাৰ্যসূচী আছে, তাৰে কিছু দেখাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো অলপো স্কিপ নকৰি শেষলৈকে চাব, কি কৰোঁ সকলো দেখাম। তো চাই থাকিব। কাতি বিহু উপলক্ষে যিখন শৰাই দিয়া হয় তাৰে মুখ্য প্ৰসাদ যিহেতু আমাৰ শুকমা টেঙা, সেয়ে শুকমা টেঙা নিবলৈ আহিলোঁ মই। এয়া শুকমা টেঙাটো লৈ লওঁ ছিঙি। তো এইটো শুকমা টেঙা ছিঙি ল'লোঁ আৰু এটা ল'ম। তো মানে আজিৰ পৰাহে ইয়াৰ মানে অসুজ জ বুলি কয়। আমাৰ নাই, আমি খাইছোৱে প্ৰায় এই 3টামান খালোৱে। তো আজিৰ পৰাহে মানে আহুজটো যায়, গতিকে আজিৰ পৰাহে খাব লাগে। কিন্তু আমি আগতীয়াকৈ খালোঁ, আকৌ নাই, কথা নাই। তো আৰু বেলেগ কাৰ্যসূচী আছে, পূৰা সকলো দেখাম। শুকমা টেঙা লৈ আহিলোঁ আৰু এই পেটলা ভাইও লৈ আহিলে। তো আহিব আপোনালোকে গধূলি শৰাই খাবলৈ। তো আৰু আছে অনুষ্ঠান, তো দেখাই থাকম, চাই থাকব। তো এতিয়া আমি ৰাতিৰ কাৰ্যসূচী আৰম্ভ কৰিম। তো প্ৰথমতে ধানৰ গুৰত চাকি দিম, তাৰপিছত নদীত আৰু আমাৰ গোহালি, তামোলৰ গছত, নাৰিকলৰ গছত। তো ভিডিঅ'টো চাই থাকব পৰা শেষলৈকে। তুলসী গছৰ চাকি গছি আৰু খোজ পথাৰৰ আকাশ বন্তিৰে চহা ৰাইজৰ ভঁৰাল আলোকিত কৰাৰ প্ৰাৰ্থনাৰে বন্তি গছি জ্বলালো। যিহেতু আমাৰ ওচৰতে বুঢ়া দিয়া নৈটো আছে, সেয়েহে আজি কাতি বিহুৰ দিনাখন বুঢ়া দিয়া নদীত শৰাই এভাগ দিলোঁ, যাতে বাৰিষা কালত আমাক অনিষ্ট নকৰে। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে ভৱিষ্যতে ভিডিঅ' বনাওঁ।